আজি এই শুভ দিনত 9 নম্বৰ বনৰগাঁও সমষ্টি আমাৰ বড়োলেণ্ড পিপুলছ কংগ্ৰেছ প্ৰাৰ্থী তথা কেণ্ডিডেট শ্ৰীযুত যোগীৰাজ বসুমতাৰী ডাঙৰীয়া যি ইলেকশ্যন ষ্টিয়াৰিং কমিটি অফিচ উদ্বোধন কৰিবলৈ হাতত লৈছে আৰু এই উদ্বোধন কৰিবলৈ হাতত লোৱা উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰা সবতকৈ সন্মানীয় টিকেট প্ৰাপক প্ৰাৰ্থী বনৰগাঁও সমষ্টিৰ শ্ৰীযুত যোগীৰাজ বসুমতাৰী ডাঙৰীয়া আৰু আজি এই ষ্টিয়াৰিং কমিটিখন উদ্বোধন কৰিবলৈ লোৱা এই ষ্টিয়াৰিং কমিটিৰ মাননীয় সভাপতি উপসভাপতি আৰু আহ্বায়ক তথা ষ্টিয়াৰিং কমিটিৰ সদস্যসকল লগতে উপস্থিত হ'ব পৰা বনৰগাঁও ব্লকৰ সভাপতি উপসভাপতি সাধাৰণ সম্পাদক আৰু সদস্যসকল লগতে মহিলা গোটৰ সভানেত্ৰী সাধাৰণ সম্পাদিকা আৰু বিভিন্ন গোটৰ বা বিভিন্ন চেলৰ কৰ্মকৰ্তাসকল মই আগতে কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক হিচাপে বনৰগাঁও জিলা ইলেকশ্যন ষ্টিয়াৰিং কমিটিৰ যিসকল আছে আৰু কেণ্ডিডেট ডাঙৰীয়ালৈ শুভেচ্ছা জনাইছোঁ আৰু এই শুভেচ্ছাটো এনেকুৱা শুভেচ্ছা যিটো আৰু ৰিটাৰ্ণ নহয় ৰিটাৰ্ণ নহয় মানে आं होनाया जाहाथे फैफिना आं जासिबाय बेखौ बियो मोनसिगोन थारमाने मा मिन खालामनाय जादों देरहानाया सियर देरहागोना माबोरै सियर जाखो आं एसे बुंनोसै ओमफ्राय गैयाबा बुंनांगौ दाखालि जेनोखि एसे गोनो गोथो जाबाय थादोंमोन नङा होमबा कुमुद आंनि बिबोनां कुमुद आरो जोगिराज फंबायखौ लानानै एसे गोनो गोथो जाबाय थादोंमोन बे गोनो गोथोआ मैया जोब्बाय खोनाबायना रायजोफोर আমি যি অলপ ভুল বুজাবুজি আছিলোঁ এই ভুল বুজাবুজি আমি সেইদিনা ইয়াত আহি মিটিং কৰোঁতে ভুল বুজাবুজিটো শেষ হোৱা নাছিল কিন্তু যোৱাকালি 6টামান বজাত হাগ্ৰামা মহিলা ছাৰ আৰু কুমুদ ভাই তেওঁলোকে আলোচনা কৰাৰ মাধ্যমেদি এই সমাধানটো হৈ গ'ল লগে লগে বনৰগাঁৱৰ জিলাটো কথা হৈ গ'ল এতিয়া আপোনালোকৰ কামটো হ'ব লাগিব আমি যি ভুল বুজাবুজি আছিলোঁ সেইটো সমাধান হৈ গ'ল তেওঁলোককে আমি এতিয়া এক গোট মানে আমি আগৰ যেনেকৈ BPF আছিলে সেই BPFৰ দৰে আগৰ দৰে এতিয়া মনবোৰ আকৌ হৈছে সেইকাৰণে আপোনালোকে আজি যিহেতু অফিচ খুলিব আজিৰ পৰাই যুদ্ধটো কেনেকৈ কৰিব লাগে এই যুদ্ধত ওলাই যাবলৈ দায়িত্ব পোৱা যুদ্ধ কৰিবলৈ যাবলৈ দায়িত্ব পোৱা তেওঁলোকৰ লগত ভালকৈ আলোচনা কৰি বা প্লেনিংটো ভালকৈ কৰি তেওঁলোকক যুদ্ধত পঠাই দিব লাগিব আৰু এই যুদ্ধত যাতে আমি হেৰুৱাই ৰিটাৰ্ণ হ'ব নালাগে আমি তাতে জিকাই আৰামছে পুনটিকে আহিব পাৰিম সেইকাৰণে মই অনুৰোধ কৰিব বিচাৰিছে সকলোৱে আগৰ যেনেকৈ বনৰগাঁও ইমান বছৰ আগৰ পৰা 2005 চনৰ পৰা আজিলৈকে মাজতে অলপ পলাই যোৱাৰ কাৰণে কি কিন্তু পলাই যোৱাৰ আগতে তেওঁলোক BPFৰ হৈয়ে জিকি গৈছে না গতিকে তেওঁৰ লগতো এজন দুজন দায়ে বায়ে গৈছে কিন্তু আমি মাথা কামাব নালাগে বাকীবোৰ সব আছে সেয়েহে আপোনালোকে আজিৰ পৰাই কামটো কৰক আৰু যি সহায় কৰিব লাগে আমি ডিষ্ট্ৰিক্টৰ পৰা কৰিম আৰু যদি ডিষ্ট্ৰিক্টৰ পৰা যদি হাজামা ছাৰক যদি কিবা ক'ব লাগে যোগীৰাজে যদি সকলোৱে ক'বলৈ সুবিধা পায় আমি নিজে দায়িত্ব লৈ ছাৰক কৰিম বনৰগাঁও হৈ
আৰু আগতে যিমানখিনি মই ছাৰৰ লগত আলোচনা কৰিছোঁ প্ৰত্যেক বাৰতে মই বনগাঁও সমষ্টিৰ হৈ ছাৰক ৰিকুৱেষ্ট কৰা হৈছে আৰু এই বনগাঁও সমষ্টিৰ কাৰণে ছাৰে মই দায়িত্ব লৈছোঁ বুলি কৈছে মোৰ লগত সেইকাৰণে চিন্তা নাই এনি প্ৰব্লেম যিকোনো সমাধান হ'বলগীয়া কিবা সমাধান কৰিব নোৱাৰা যদি থাকে আপোনালোকে ডাইৰেক্ট যাব ডাইৰেক্ট যোৱাত যদি অসুবিধা পায় আমাক জনাব আমি আপোনালোকক লৈ গৈ হাগ্ৰামা ছাৰৰ তাতে আলোচনা কৰিম আলোচনা কৰিলে এই সমাধানটো চিয়ৰ হৈছে না আশা কৰিলোঁ আজিৰ পৰা আপোনালোকে নিজৰ নিজৰ দায়িত্ব পালন কৰি কামটো কৰিব কিন্তু মই আজি এই বনগাঁও সমন্বয় নম্বৰ বনগাঁও সমষ্টিৰ আমাৰ যুৱৰাজ ব্ৰহ্মৰ যুৱৰাজ বসুমতাৰী যি ষ্টিয়াৰিং কমিটি ইনগ্ৰেশ্যন কৰিব লাগে এইটো মই কৰিছোঁ বুলি মই ঘোষণা কৰিছোঁ खाथियाव दोरोदनांगौ थै आया खेंनांगौमोन देन वे BPA belong let BPA belong let Agama muda long let Agama muda long let Jubiras long let long let BPA belong let BPA belong let Agama muda long let